হাই ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। মই আছোঁ আপোনালোকৰ সৈতে সমুদ্ৰ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰুৱা অল ফাণ্ড। মই আজি এক বিশেষ লোকৰ বিষয়ে ক'বলৈ আহিছোঁ, যিটো আমি সকলোৱে ব্যৱহাৰ কৰোঁ। আমি সকলোৱে ব্যৱহাৰ কৰোঁ যে MX প্লেয়াৰ। MX প্লেয়াৰৰ ভিতৰত যে এটা হাইট লক আছে, সেইটো হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। গতিকে সেই লগটোৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব, আৰু বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। তো ব'লক ভিডিঅ'টোৰ ভিতৰলৈ। মই এতিয়া MX প্লেয়াৰটো অপেন কৰি দিছোঁ। ইয়াত যিটো লক দেখিছে, সেইটো আপোনালোকে ক্লিক কৰি দিয়ক। আৰু এতিয়া চাওক, ডিছপ্লে টাচ কৰিলে কোনো এফেক্ট হোৱা নাই, মাত্ৰ কিছু প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। তো এই লগটো আপোনালোকে কেনেকৈ মাৰিব আৰু কেনেকৈ খুলিব, মই তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। তো মই এতিয়া লগটো খুলিবলৈ গৈ আছোঁ। লগটো খোলা অপেন হৈ গৈছে। তো লগটো আপোনালোকে কেনেকৈ লগাব, ইয়াত যে কোণাত দেখিছে এই তিনিটা ফুট, তাত ক্লিক কৰি দিয়ক। তাৰপিছত ডিছপ্লে ক্লিক কৰি দিয়ক, আৰু তলৰ ফালে গৈ থাকক, ছেটিঙত যাওক। তাতে ইয়াত আপোনালোকে বহুতো অপশ্যন দেখিবলৈ পাব। এই অপশ্যনবোৰৰ ভিতৰত গৈ আপুনি বহুতো MX প্লেয়াৰ সলনি কৰিব পাৰিব। তো আমি আহিছোঁ লগটোৰ বিষয়ে। তো আপুনি ইয়াত স্ক্ৰীনত ক্লিক কৰি দিয়ক। তাৰপিছত কণ্ট্ৰলত ক্লিক কৰি দিয়ক। কণ্ট্ৰলত বহুতো অপশ্যন আছে, তাৰ লিখে টাচ একশ্যন শ্ব' হাইট ইণ্টাৰফেচ। তাৰ তলতো লক মোড আপোনালোকে ক্লিক কৰি দিয়ক। লকৰ তিনিটা অপশ্যন ওলাইছে, এটা অনলি লক, আৰু এটা কিট লক, আৰু এটা কিট লক প্লাছ টাচ এফেক্ট। তো কিট লকত আপুনি টাচ এফেক্টত ক্লিক কৰি দিয়ক। তো আপোনাৰ লক চালু হৈ গৈছে। আপুনি বেক কৰি এতিয়া লকটো লগাই চাব। আপুনি তালাটো টিপি দিয়ক, আপোনাৰ ডিছপ্লে লক হৈ গৈছে। টাচ কৰিলে কোনো এফেক্ট নহয়। তো এতিয়া লগটো খুলিবলৈ চেষ্টা কৰিছোঁ। ওপৰৰ আপোনালোকে চাই থাকক মোৰ টাচ মেনুখন, ওপৰৰ এটা কোণাত টিপিলোঁ, আনটো কোণাত, আৰু এটা কোণাত, আৰু আনটো কোণাত লক অপেন হৈ গৈছে। তো আৰু এবাৰ দেখুৱাই দিছোঁ, এই লক লাগি গৈছে।
তো খুলিবলৈ আপুনি ওপৰৰ প্ৰথমে এটা কোণাত, তাৰপিছত আনটো কোণাত, তাৰপিছত আনটো কোণাত, আনটো কোণাত লগটো বনাই লৈছে। ঠিক আছে। তো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো এইখিনিয়ে আছিল আজি, ধন্যবাদ।